বিশেষকৈ আমাৰ পৰ্যালোচনা মিটিং আছিলে অকল এই ডিষ্ট্ৰিক্টত নহয় গোটেই অসমতে হৈ আছে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিখন জিলাতে এটা টিম বনাই দিয়া হৈছে পৰ্যালোচনা কৰাৰ কাৰণে আমাৰ তামোলপুৰত বিশেষকৈ আমি কি কাৰণত হয়তো আমাৰ ৰিজাল্ট আশা কৰা মতে নহ'ল বা যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা নহ'ল তাৰ বিষয়ে আজি আলোচনা হ'ল বা বিভিন্ন অভাৱ অভিযোগ আছিল সেইবিলাক শুনা হ'ল আৰু অহা দিনত সেইবিলাক কেনেদৰে আমি ঠিক কৰিব পাৰি ঠিক কৰি আমি অহা দিনত কেনেদৰে কংগ্ৰেছ দলক ইয়াত মজবুত কৰিব পাৰি আৰু অহা ইলেকশ্যনত যাতে আমি ইয়াত পৰা জয়ী হ'ব পাৰোঁ সেই আশাৰে আমি আজি বহিছিলোঁ এতিয়া ইউ চি চিৰ ডিছকাশ্যন অলৰেডি হৈ গ'ল এতিয়া চাওক বহুত সমস্যা অসমত আছে যিবিলাক সমস্যাৰ বিষয়ে আলোচনা হ'ব লাগে বিশেষকৈ সেইবিলাক আলোচনাৰ পৰা ফালৰি কটাৰ কাৰণে ইউ চি চিৰ বিষয়ে আলোচনা কৰা হ'ল নেকি তেনেকুৱা লাগিছে এতিয়া কথা হ'ল যে ইউ চি চিৰ বিষয়ে যদি কয় ইউ চি চিৰ বিষয়ে যেতিয়া আপোনালোকে চালে এইবিলাক অলমষ্ট এভৰিথিং ৱাজ অলৰেডি দেয়াৰ যিবিলাক আইন হিচাপে অলৰেডি আছে বহু বিবাহে হওক বাল্য বিবাহে হওক এইবিলাক অলৰেডি আছে অকল যিটো আপোনাৰ প্ৰপাৰ্টিৰ কথা আছিলে প্ৰপাৰ্টি 50-50 ডিভিজন এইটো মোৰ বোধেৰে চাওক কথাটো হ'ল যে বিভিন্ন জাতি ধৰ্ম বিভিন্ন ৰীতি নীতি থাকে মোৰ বোধেৰে ইউ চি চিটো ভাল নে বেয়া তাৰ আগতে সকলো জাতি জনগোষ্ঠী বা সকলো সমুদায়ক লৈ সকলো সম্প্ৰদায়ৰ মানুহক লৈ শিক্ষাবিদসকল বা আইনবিদসকল সকলোকে লৈ এটা বৃহৎ আকাৰৰ আলোচনাৰ দৰকাৰ আছিল তাৰপিছতহে এইটো কৰাৰ দৰকাৰ আছিল এনেকুৱা বোধ হ'ল যেন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ইউ চি চি প্ৰথম যিটো কি কয় আপোনাৰ অধিৱেশনত আনিব সেইকাৰণে যেন ইমান হুলস্থুল কৰি আনিলে ইমান হুলস্থুলৰ একো দৰকাৰ নাছিল যিখিনি আইন আছে অলৰেডি আছিলে গতিকে সেইবিলাক চলি থাকিব আমাৰ যিবিলাক আচল সমস্যা সেইবিলাক কিন্তু সমাধান হোৱা নাই দুৰ্নীতি অসমত সমাধান হোৱা নাই এই তামোলপুৰতো আপোনালোকে গম পায় কিমান দুৰ্নীতি হৈছে ইতিমধ্যে তাৰপিছত আপোনাৰ যিবিলাক আনএমপ্লয়মেণ্টৰ সমস্যা আছে এইবিলাক সমাধান হোৱা নাই এইবিলাক সমস্যাৰ আশা কৰিছোঁ চৰকাৰে সমাধান ওলাব আৰু এইবিলাক নকৰি যাতে অযথা যিবিলাক আইনৰ কিমান দৰকাৰ নাই সেইবিলাকত ইমান সময় নষ্ট নকৰে সেইটোৰ কাৰণে আমি আশা ৰাখিছোঁ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চাওক এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো পন্থা হাতত লৈছে সিহঁতৰ পন্থাই হ'ল যে আমাৰ মধ্যবিত্ত মানুহৰ পৰা বিশেষকৈ সকলো পইচা কাঢ়ি লৈ পুঁজিপতিসকলৰ পকেটত পইচাখিনি ভৰাই দিয়া তাৰ কাৰণে পেট্ৰল ডিজেলৰ যিটো দাম বাঢ়িলে সেইটো ইহঁতে কৈছে যে ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত লিংক হৈ আছে কিন্তু যেতিয়া কমিছিলে তেতিয়াতো কমোৱা নাছিলে সেই পইচাখিনি কাৰ পকেটত গৈ আছিলে সকলোখিনি পুঁজিপতিৰ পকেটত গৈ আছিলে ঠিক সেইদৰে আপুনি যিবিলাক বাকী সামগ্ৰীৰ বস্তু চায় সেইবিলাক লাহে লাহে জি এছ টি লগালে আপোনাৰ খোৱা বস্তুৰ পৰা আৰম্ভ কৰি সকলোখিনিতে জি এছ টি লগালে বিভিন্ন ধৰণৰে আমাক লুণ্ঠন কৰা হৈ আছে সকলোখিনি লাহে লাহে আদানী আম্বানীক গৈ আছে আমাৰ আদানী আম্বানীৰ লাখ লাখ কোটি টকা ইহঁতে ঋণ মাফ কৰি দিলে কিন্তু আমাৰ দুখীয়া কৃষকসকলৰ ঋণ ইহঁতে মাফ কৰা নাই গতিকে যিবিলাক ছেক্টৰ আছে যিবিলাক ছেক্টৰত কাম কৰিলে আমাৰ জি ডি পিৰ গ্ৰ'থ হ'ব যিবিলাক ছেক্টৰত কাম কৰিলে আমাৰ সমাজখন আগুৱাই যাব আমাৰ অৰ্থনীতি টনকিয়াল হ'ব সেইবিলাক ছেক্টৰত কিন্তু কাম কৰা হোৱা নাই মেনুফেকচাৰিঙে হওক বা এগ্ৰিকালচাৰে হওক বা যিবিলাক বেছিক আমাৰ ছেক্টৰ আছে সেই ছেক্টৰবিলাকত কাম হোৱা নাই এটাই আছে যে আদানী আম্বানী কেনেদৰে সকলো দেশৰ সম্পত্তি কাঢ়ি লৈ সিহঁতৰ পকেটত ভৰাব পাৰি এইটো চলি আছে গতিকে মূল্যবৃদ্ধি এই চৰকাৰে ৰোধ কৰিব বিচৰাই নাই বিচাৰিলে হ'লে কৰিব পাৰিলেহেঁতেন আমি কংগ্ৰেছৰ চৰকাৰ আহিলে নিশ্চয় তাৰ ব্যৱস্থা ল'ম